সুদখোৰৰ বিৰুদ্ধে গোলগঞ্জ আৰক্ষীৰ বৃহৎ অভিযান। গোলগঞ্জৰ বিভিন্ন ঠাইত অভিযান চলাই দুজনকৈ সুদখোৰক আটক কৰে গোলগঞ্জ আৰক্ষীয়ে। ধৃত সুদখোৰ গোলগঞ্জৰ কমলাঝাৰৰ আজগৰ আলী আৰু ৰফিকুল আলী। চৰকাৰে সুদখোৰৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই অসম আৰক্ষীৰ নামি পৰিল অভিযানত। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰাই এইসকল লোকে সুদত টকা দি ৰাইজক হাৰাশাস্তি কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে। গোলগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান। গোলগঞ্জ আৰক্ষীয়ে দুজনকে জেৰাৰ অন্তত ধুবুৰী আদালতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। এইবাৰ আৰক্ষীৰ অভিযান সুদখোৰৰ বিৰুদ্ধে। হয়, সুদখোৰৰ বিৰুদ্ধে এইবাৰ আৰক্ষীৰ অভিযান। বাল্য বিবাহৰ পিছত এইবাৰ অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে। সুদত টকা দি মানুহক হাৰাশাস্তি কৰাই হৈছে তেখেতসকলৰ কাম। 10 টকা 20 টকা ব্যাজত সুদত টকা দি মানুহক হাৰাশাস্তি কৰাই হৈছে এইসকল সুদখোৰৰ কাম। এইবাৰ আৰক্ষী নামি পৰিছে সুদখোৰৰ বিৰুদ্ধে। গোলগঞ্জ আৰক্ষীৰ সফলতা, সুদখোৰ আজগৰ আলীক গ্ৰেপ্তাৰ আৰু এজনক গ্ৰেপ্তাৰ কৰি ধুবুৰী জেল হাজতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।